আৰু এইফালে এখন পোষ্টাৰ মাৰা হৈ আছে। তাৰমানে ইয়াত বিদ্যা ছবি কিছুমান আছে বা চুলি কাটা ছবি কিছুমান আছে। ইয়াকে চাই নমস্কাৰ, মই আজি আপোনালোকক বস্তু এটা দেখুৱাম। আচলতে বস্তুটো মানে কি, মইনো কি কাম কৰোঁ মই সেইটোকে অকণমান দেখুৱাম। আচলতে মই কৰা কামটো দেখিলে আপোনালোকে হাঁহিব, কাৰণ আমাৰ অসমীয়া মানুহে সেই কামটো কৰিব লাজ পায় আৰু কৰিব নিবিচাৰে। আচলতে মই তাকে কৰি আছোঁ আৰু মই দেখুৱাম। বলক আপোনালোকে মোৰ কামটো চাব। এখন সৰুকৈ এখন দোকান দিছোঁ। কি দোকান বা মই দেখুৱাম। আচলতে এইখন তাৰমানে এই চাইনবোৰ্ডখন চালে গম পাব। ইয়াত লিখা আছে পিংকুৰ হেয়াৰ কাটিং, আধুনিক ডিজাইনৰ চুলি কটাও ৰং কৰা হয়, স্থান মিকিগাঁও ৰহানৰ গাঁও। এখন চাই নিশ্চয় গম পাইছে। এতিয়া বলক আমি দোকানখন খুলিম। এতিয়া আমি দোকানখন খুলিম। মানে মই দোকানখন এটা খুলিব ওলাইছোঁ আৰু এই খুলিলোঁ। এই খুলি প্ৰথমে এইটো ইমান অসুবিধা হৈছে। দোকানখন খুলিলোঁ। এইখনেই হৈছে মোৰ দোকানখন, মানে মোৰ চুলি কটা দোকান আৰু লাগেই। ইয়াতে ইমান বস্তু নাই বা মোৰ। প্ৰথমতে বাইক এটা মেচিন আছে, এই মেচিন কটা, এইটো চুলি কটা মেচিন, এইটো হিট দিয়া মেচিন। তাৰপাছত এখন আছে গ্লাছ, তাৰপিছত এইটো মেচিনেই আছিলে, এইটো অলপ প্ৰব্লেম হৈ আছে। তাৰমানে চাৰ্জ আছে কিন্তু চাৰ্জ নলয়। তাৰমানে সেইটো মানে থৈ দিয়া হৈছে আৰু এইটো বেয়া হৈ আছে বৰ্তমান। এইটো বেয়া হৈ আছে। এইটো কিন্তু বৰ্তমান এইটোৱে চলি আছে ইয়াকে মই ব্যৱহাৰ কৰি আছোঁ। এইফালে এখন গ্লাছ লগাই আছে, আপোনাৰ কেঁচি আছে আৰু সেইখিনিয়ে বস্তু। আৰু এইফালে এখন পোষ্টাৰ মাৰা হৈ আছে। আপোনাৰ বিদ্যা ছবি কিছুমান আছে বা চুলি কাটা ছবি কিছুমান আছে। ইয়াকে চাই মানে চুলি কাটিব পাৰে, যাৰ পচন্দ হয় পচন্দ মতে কাটিব পাৰে। তাৰপাছত ইমানেই বস্তু। সৰুকৈ এখন মানে দোকান এখন দিছোঁ, আৰম্ভ কৰিছোঁ আৰু এখন কেলেণ্ডাৰ ৰাখিছোঁ। কোনোবাই কিবা চাব বিচাৰিলে চাব পাৰে। কেলেণ্ডাৰ এখন ৰাখিছোঁ বাৰু, ইমানেই। কিন্তু এই বেক চাইডত এখন মই গিলাচ লগাবলগীয়া হৈ আছে। বৰ্তমান পইচা পাতি অসুবিধাৰ কাৰণে মই লগাব পৰা নাই। পাছত সময় সুবিধা মিলাই বা মই লগাই ল'ম। কিন্তু বৰ্তমান এতিয়া এনেকৈ চলি আছোঁ। প্ৰথম অৱস্থাত মই মেচিন ল'ব পৰা নাছিলোঁ, ঘৰ বনাব পৰা নাছিলোঁ। তেতিয়া সৰু দোকানৰ পৰা কেঁচি, সেই কেঁচিয়েদি মই দোকানখন আৰম্ভ কৰিছিলোঁ, মানে চুলি কাটিছিলোঁ। আজি মোৰ চুলি কটা প্ৰায় 1 বছৰমান হৈ গৈছে। কিন্তু প্ৰথম অৱস্থাত এই গছজোপা তলতে এখন প্লাষ্টিকৰ চকী পাৰি মানে বজাৰত পোৱা কেঁচিয়ে মই চুলি কাটি আৰম্ভ কৰিছিলোঁ। আৰু ক'ব আহিলি। তাৰপিছত লাহে লাহে আহি মেচিন ল'লোঁ, তাৰপৰা ঘৰটো বনালোঁ। তাৰপিছত এতিয়া আৰু চলাই আছোঁ আৰু এই কামটো। আচলতে আমাৰ অসমীয়া মানুহে কৰিব লাজ পায় বা কৰিব নিবিচাৰে, কিন্তু আজিকালি প্ৰায় অসমীয়া মানুহে কৰিব লৈছে। আচলতে কৰ্মত লাজ কৰিবলগীয়া কোনো কথা নাই। কৰ্ম লাজ কৰিব নালাগে। আচলতে কৰ্ম লাজ কৰিলে বিশেষকৈ ভাত নাই যিহেতুকে, সেইকাৰণে কৰ্ম কৰিব লাগে। আচলতে মোক কোনে ক'ব পাৰে এইটোনো কি ডাঙৰ কাম। আচলতে মোৰ কাৰণে এইটো বহুত ডাঙৰ কাম, কাৰণ এইটো বাই মই কিবা এটা ইনকাম মোৰ হৈ আছে। সেইকাৰণে এইটোৱে মোৰ কাৰণে বহুত ডাঙৰ কাম। বাৰু দোকানখন মই অকণমান দেখুৱালোঁ বাৰু। এইখিনি আছিল মোৰ দোকানত। লাহে লাহে মই আৰু ভাল কৰিব চেষ্টা কৰিমগৈ বাৰু। বৰ্তমান পৰা নাইগৈ। পাছত কি কৰিব পাৰোঁ চাওঁ।
মোৰ দোকানখন মই দেখুৱালোঁ বা মই কি কাম কৰোঁ মই সেইটো দেখুৱালোঁ বাৰু আচলতে আপোনালোকে ভাল পায় নে বেয়া পায় নে কমেণ্টত জনাব আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব এনেকুৱা হৈছে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যাতে মই নতুনকৈ দিয়া ভিডিঅ'বোৰ আপোনালোকে পাই থাকে সেইটো কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এইডাল বাই বাই